নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আমি আজি এই ভিডিঅ'টিৰ জৰিয়তে কথা পাতিম অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ বিষয়ে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1979 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে ৰবি শৰ্মাৰ গুৱাহাটীত জন্ম হয়। তেওঁৰ মাতৃৰ নাম আছিল বন্দনা শৰ্মা। তেওঁ DAV স্কুলৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰি ফেকাল্টি স্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পাছত তেওঁ কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰাপ্ত কৰে। তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা। মনিন বৰুৱাদেৱে পৰিচালনা কৰা হিয়া দিয়া নিয়া ছবিখনৰ পৰা অভিনয় জগতত প্ৰৱেশ কৰে। ৰবি শৰ্মাৰ মাতৃ বন্দনা শৰ্মায়ো এগৰাকী অভিনেতা আছিল। ৰবি শৰ্মা এজন ভাল অভিনেতা। তেওঁ 2001 চনত মঞ্জু বৰুৱাই পৰিচালনা কৰা অন্য এক যাত্ৰা নামৰ ছবিখনত অভিনয় কৰে। মনিন বৰুৱাই পৰিচালনা কৰা নায়ক নামৰ চলচ্চিত্ৰখনত যতীন বৰাৰ লগত একেলগে অভিনয় কৰে। যতীন বৰাই বহুকেইখন চলচ্চিত্ৰত অভিনয় কৰি সুখ্যাতি অৰ্জন কৰিছে। জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা নিজৰ শৰীৰটোক লৈ সদায় সচেতন। বিভিন্ন সময়ত জনপ্ৰিয় অভিনেতাগৰাকীয়ে ছ'চিয়েল মিডিয়াত শৰীৰ চৰ্চা কৰাৰ ফটো অথবা ভিডিঅ' শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যায়। ৰবি শৰ্মাৰ পত্নী অভিনেত্ৰী মৈত্ৰী প্ৰিয়দৰ্শিনীকো মাজে সময়ে শৰীৰ চৰ্চা কৰা দেখিবলৈ পোৱা যায়। ৰবি শৰ্মা অসমীয়া চলচ্চিত্ৰ জগতত এজন জনপ্ৰিয় অভিনেতা। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহতো তেখেতে নিয়মিতভাৱে অভিনয় কৰি আহিছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ